নমস্কাৰ ওয়ান্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসমৰ এখন পাৰ্বত্য জিলা ডিমা হাছাওৰ এখন অন্যতম নগৰ মাইবং আৰু ইয়াত থকা শিলৰ ঘৰ অৰ্থাৎ ষ্টোন হাউচ বা ৰক কাট টেম্পল আৰু ইয়াৰ ওচৰে পাজৰে থকা বিভিন্ন স্থানসমূহ তথা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকৰ মাজলৈ তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া আপুনি শিলচৰ বা হাফলঙলৈ ৰাষ্ট্ৰীয় ঘাইপথ বা ৰেলেৰে যাত্ৰা কৰে তেতিয়া এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত হাফলঙৰ পৰা 52 কিলোমিটাৰ আঁতৰত মাইবং নগৰ দেখিবলৈ পায়। মাইবং নগৰৰ মাহুৰ নদীৰ পাৰত আছে এটা ঐতিহাসিক শিলৰ ঘৰ। 16 শতিকাত স্থাপন কৰা এই শিলৰ ঘৰটোৰ নিৰ্মাণ সম্পৰ্কে বহুতো লোককথা বা আখ্যান আছে। মৌখিকভাৱে শুনা আখ্যান অনুসৰি যেতিয়া ডিমাছাসকলৰ ৰাজধানী আছিল ডিমাপুৰ, তেতিয়া তাত বহুবাৰ ডিমাছাসকল কছাৰী আৰু আহোমসকলৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল। পৰৱৰ্তী সময়ত ডিমাছাসকলে মাইবঙত তেওঁলোকৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আৰু এই আক্ৰমণ প্ৰতিহত কৰিবলৈ ৰজাই ভগৱান ৰণচণ্ডী বা মা চণ্ডী বুলি কোৱা হয় এই ভগৱানক আৰাধনা কৰিছিল। আৰু তাৰপিছত তেওঁ এটা সপোন দেখিছিল যে যদি তেওঁ এটা দিনৰ ভিতৰত এটা শিলত এটা ঘৰ বা মন্দিৰ তৈয়াৰ কৰিব পাৰে তেতিয়াহ'লে সেই ঘৰটোৰ ভিতৰত যুদ্ধৰ বাবে প্ৰয়োজনীয় সকলো সা সৰঞ্জাম তথা অস্ত্ৰ শস্ত্ৰ সকলোবোৰ পাব। আৰু লোককথা অনুসৰি এই সপোনৰ ওপৰত ভিত্তি কৰিয়ে ৰজাই এটা প্ৰকাণ্ড শিল মাহুৰ নদীৰ পাৰত প্ৰতিষ্ঠা কৰে আৰু শিলটোৰ চাৰিওফালে 4খন দৰ্জা কাটি ঘৰটো বনাবলৈ চেষ্টা কৰে। কিন্তু পুৱতি নিশা যেতিয়া কুকুৰাই ডাক দিছিল সেই কুকুৰাই ডাক দিয়াৰ পিছত সেই ঘৰটোৰ নিৰ্মাণ অসমাপ্ত হৈ ৰয় আৰু সেই সপোনটো অনুসৰি ঘৰটোৰ ভিতৰত থাকিব বুলি কোৱা অস্ত্ৰ শস্ত্ৰবোৰ পাবলৈ ৰজা সক্ষম নহয়। আৰু সেয়েহে আজিও বহুতো লোকে সেই শিলেৰে বনোৱা ঘৰটোৰ ভিতৰত অস্ত্ৰৰে সুসজ্জিত হৈ থকা বুলি বিশ্বাস কৰে আৰু মন্দিৰ হিচাপেও পূজা অৰ্চনা কৰে। এই ষ্টোন হাউচটো চিম্পলাং দিছা গাঁৱৰ লগতে লাগি আছে। ইয়ালৈ যাবলৈ হ'লে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মাইবং নগৰৰ ভিতৰলৈ যোৱা যিটো ৰাস্তা আছে অৰ্থাৎ যিটো 0 পইণ্ট বুলিও কোৱা হয় সেই ৰাস্তাটোৰে সোমাই বাওঁফালে ঘূৰিলে ৰেলৱে অভাৰব্ৰিজৰ তলত অৰ্থাৎ মাহুৰ নদীৰ আনটো পাৰে এই শিলৰ ঘৰটো দেখা পাব। আৰু ইয়াৰ নিকটৱৰ্তী ৰেলৱে ষ্টেচন হৈছে মাইবং ৰেলৱে ষ্টেচন। ইয়াৰ উপৰিও মাইবং নগৰত এটা ৰাজবাৰী আছে আৰু ইয়াৰ ভিতৰত ডিমাছাসকলৰ ঐতিহাসিক সমলৰ কিছু ভগ্নাৱশেষ সংৰক্ষিত হৈ আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে বীৰ ডিমালিক কেম্প্ৰাইৰ এটা মূৰ্তি আছে আৰু মূৰ্তিটোৰ কাষেৰে যোৱা ৰাস্তাটোৰেও মাইবং নগৰলৈ যাব পাৰি। মাইবঙৰ সাপ্তাহিক বজাৰখনো যথেষ্ট আকৰ্ষণীয়। এই বজাৰখনত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ উপৰিও বিভিন্ন পাহাৰীয়া শাক পাচলি তথা খাদ্য সম্ভাৰ পোৱা যায় আৰু লগতে
বাঁহ বেতেৰে নিৰ্মিত কিছু বস্তু এই বজাৰখনত পোৱা যায়। প্ৰায় 10 কিলোমিটাৰ আঁতৰত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা সুৰংগ পথ আছে আৰু এইটোৱে অসমৰ একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা সুৰংগ পথ। মাইবং সম্পৰ্কে প্ৰস্তুত কৰা এই ভিডিঅ'টোত যদি কিবা ভুল তথ্য সন্নিৱিষ্ট হৈছে তেতিয়াহ'লে নিশ্চয় কমেণ্টৰ জৰিয়তে জনাওক। ডেছক্ৰিপশ্যনৰ জৰিয়তে মই এইবিলাক শুদ্ধ কৰি দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টিৰ জৰিয়তে যদি কিবা ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছোঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে আগন্তুক সময়ত বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আজিলৈ ইমানতে দিছোঁ। ধন্যবাদ।